হেল্ল' ফ্ৰেণ্ডছ, আজি এপিছ'ড 5ত আপোনালোকলৈ লৈ আহিছোঁ সাহিত্য একাডেমী বঁটা বিজয়ী অসমৰ সাহিত্যিক আৰু গ্ৰন্থসমূহৰ বিষয়ে, যিবোৰ আসাম গভৰ্ণমেণ্টৰ সকলো এক্সামত প্ৰায়ে আহি থাকে, লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলো উপকৃত হ'ব বুলি আশা কৰিলোঁ। আহকচোন চাওঁ। সাহিত্য একাডেমী এৱাৰ্ড উইনাৰ লিটাৰেৰী এণ্ড বুকছ অফ আসাম। সাহিত্য একাডেমী বঁটা বিজয়ী অসমৰ সাহিত্যিক আৰু গ্ৰন্থসমূহ। 1955 বনফুল যতীন্দ্ৰনাথ দুৱৰা। 1955 চনত বনফুল গ্ৰন্থখনৰ বাবে যতীন্দ্ৰনাথ দুৱৰাদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1960 কংগ্ৰেছৰ কাছী আলি ৰোডত বেণুধৰ শৰ্মা। 1960 চনত কংগ্ৰেছৰ কাছী আলি ৰোডত গ্ৰন্থখনৰ বাবে বেণুধৰ শৰ্মাদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1961 ইয়াৰউইংগম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 1961 চনত ইয়াৰউইংগম গ্ৰন্থখনৰ বাবে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1964 আসামৰ লোক সংস্কৃতি ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা। 1964 চনত অসমৰ লোক সংস্কৃতি শীৰ্ষক গ্ৰন্থখনৰ বাবে ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1966 বেদনাৰ উল্কা অম্বিকাগিৰি ৰায়চৌধুৰী। 1966 চনত বেদনাৰ উল্কা গ্ৰন্থখনৰ বাবে অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1967 আধুনিক গল্প সাহিত্য ত্ৰৈলোক্যনাথ গোস্বামী। 1967 চনত আধুনিক গল্প সাহিত্য শীৰ্ষক গ্ৰন্থখনৰ বাবে ত্ৰৈলোক্যনাথ গোস্বামীদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1968 অলকানন্দা নলিনীৱালা দেৱী। 1968 চনত অলকানন্দা শীৰ্ষক গ্ৰন্থখনৰ বাবে নলিনীৱালা দেৱীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1969 মঞ্চলেখা অতুল চন্দ্ৰ হাজৰিকা। 1969 চনত মঞ্চলেখা গ্ৰন্থখনৰ বাবে অতুল চন্দ্ৰ হাজৰিকাদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1970 মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ লক্ষ্মীনাথ ফুকন। 1970 চনত মহাত্মাৰ পৰা ৰূপকোঁৱৰলৈ গ্ৰন্থখনৰ বাবে লক্ষ্মীনাথ ফুকনদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1972 অঘৰী আত্মাৰ কাহিনী সৈয়দ আব্দুল মালিক। 1972 চনত অঘৰী আত্মাৰ কাহিনী শীৰ্ষক গ্ৰন্থখনৰ বাবে সৈয়দ আব্দুল মালিকদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1974 গোলাম সৌৰভ কুমাৰ চলিহা। 1974 চনত গোলাম শীৰ্ষক গ্ৰন্থখনৰ বাবে সৌৰভ কুমাৰ চলিহাদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1975 ককাদেউতাৰ হাড় নৱকান্ত বৰুৱা। 1975 চনত ককাদেউতাৰ হাড় শীৰ্ষক গ্ৰন্থখনৰ বাবে নৱকান্ত বৰুৱাদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1976 শৃংখল ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। 1976 চনত শৃংখল শীৰ্ষক গ্ৰন্থখনৰ বাবে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1977 বকুল বনৰ কবিতা আনন্দ চন্দ্ৰ বৰুৱা। 1977 চনত বকুল বনৰ কবিতা শীৰ্ষক গ্ৰন্থখনৰ বাবে আনন্দ চন্দ্ৰ বৰুৱাদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1978 পিতা পুত্ৰ হোমেন বৰগোহাঁই। 1978 চনত পিতা পুত্ৰ শীৰ্ষক গ্ৰন্থখনৰ বাবে হোমেন বৰগোহাঁইদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1979 সোণালী জাহাজ ভাৱেন বৰুৱা। 1979 চনত সোণালী জাহাজ শীৰ্ষক গ্ৰন্থখনৰ বাবে ভৱেন বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰে। 1980 পৃথিৱীৰ অসুখ যোগেশ দাস। 1980 চনত পৃথিৱীৰ অসুখ শীৰ্ষক গ্ৰন্থখনৰ বাবে যোগেশ দাসদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1981 কবিতা নীলমণি ফুকন। 1981 চনত কবিতা শীৰ্ষক গ্ৰন্থখনৰ বাবে নীলমণি ফুকনদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1982 মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস মামণি ৰয়ছম গোস্বামী। 1982 চনত মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস শীৰ্ষক গ্ৰন্থৰ বাবে মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1983 সুদীৰ্ঘ দিন আৰু ঋতু ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ। 1983 চনত সুদীৰ্ঘ দিন আৰু ঋতু শীৰ্ষক গ্ৰন্থখনৰ বাবে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1984 জংগম দেৱেন্দ্ৰ নাথ আচাৰ্য। 1984 চনত জংগম শীৰ্ষক গ্ৰন্থখনৰ বাবে দেৱেন্দ্ৰ নাথ আচাৰ্যদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে। 1985 ৰচনা সম্ভাৰ কৃষ্ণকান্ত হেণ্ডিক। 1985 চনত ৰচনা সম্ভাৰ শীৰ্ষক গ্ৰন্থখনৰ বাবে কৃষ্ণকান্ত সন্দিকৈদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে।
1986 বেণুধৰ শৰ্মা তীৰ্থনাথ শৰ্মা 1984 চনত বেণুধৰ শৰ্মা শীৰ্ষক গ্ৰন্থখনৰ বাবে তীৰ্থনাথ শৰ্মাদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে 1987 আন এজন হৰেকৃষ্ণ ডেকা 1987 চনত আন এজন শীৰ্ষক গ্ৰন্থখনৰ বাবে হৰেকৃষ্ণ ডেকাদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে 1988 পাটল ভৈৰৱী লক্ষ্মীনন্দন বৰা 1988 চনত পাতাল ভৈৰৱী শীৰ্ষক গ্ৰন্থখনৰ বাবে লক্ষ্মীনন্দন বৰাদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে 1989 অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা ডক্টৰ হীৰেণ গোহাঁই 1989 চনত অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা শীৰ্ষক গ্ৰন্থখনৰ বাবে ডক্টৰ হীৰেণ গোহাঁইদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে 1990 চনত একোকি গল্প শীৰ্ষক গ্ৰন্থখনৰ বাবে স্নেহ দেৱীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰে 1991 ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য অজিত বৰুৱা 1991 চনত ব্ৰহ্মপুত্ৰ ইত্যাদি পদ্য শীৰ্ষক গ্ৰন্থখনৰ বাবে অজিত বৰুৱাদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে 1992 শস্যৰ প্ৰথাৰ মানুহ হীৰেণ ভট্টাচাৰ্য 1992 চনত শস্যৰ পথাৰ মানুহ শীৰ্ষক গ্ৰন্থখনৰ বাবে হীৰেণ ভট্টাচাৰ্যদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে 1993 মোৰ যে কিমান হেঁপাহ কেশৱ মহন্ত 1993 চনত মোৰ যে কিমান হেঁপাহ শীৰ্ষক গ্ৰন্থখনৰ বাবে কেশৱ মহন্তদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে 1994 মধুপুৰ বহুদূৰ শিলভদ্ৰ ৰেৱতী মোহন দত্ত চৌধুৰী 1994 চনত মধুপুৰ বহুদূৰ শীৰ্ষক গ্ৰন্থখনৰ বাবে ৰেৱতী মোহন দত্ত চৌধুৰীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰে 1995 মহাৰথী চন্দ্ৰপ্ৰসাদ শইকীয়া 1995 চনত মহাৰথী শীৰ্ষক গ্ৰন্থখনৰ বাবে চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱে সাহিত্য একাডেমী বঁটা লাভ কৰে আজিলৈ সামৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট এপিছডত পুনৰ সাহিত্য একাডেমী বঁটা বিজয়ী অসমৰ সাহিত্যিক আৰু গ্ৰন্থসমূহৰ বিষয়ে আলোচনা কৰিম ভিডিঅ'টো যদি চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব লগতে চেনেলটো নতুন হ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ